গুড মৰ্ণিং কৰিছোঁ সকলোকে। আশা কৰোঁ সকলোৱে ভালে আছা বুলি। ময়ো ভালে আছোঁ বৰ্তমান। এতিয়া বাজিলে 9টা। তাৰপিছত মই এতিয়া ভিডিঅ'টি ষ্টাৰ্ট কৰিলোঁ, কাৰণ বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই লক্ষী পূজাৰ পৰা। যিহেতু দুৰ্গা পূজা যোৱাৰ পিছত লক্ষী পূজাৰ পিছতে আমাৰ বংশৰ মানুহ মৰিছে। তাৰ কাৰণে আপোনালোকেতো জানেই মানুহ মাৰা গ'লে কিমান দিন মানিব লগা হয়। তো তাৰ কাৰণে দেৱালীতো ভিডিঅ' দিয়া নহ'ল আৰু কাতি বিহুতো ভিডিঅ' দিয়া নহ'ল। তো বহুত দিন হ'ল শ্ৰাদ্ধ কৰোঁতে তাৰ কাৰণে ভাবিছোঁ আজি ভিডিঅ' ষ্টাৰ্ট কৰোঁ বুলি ভিডিঅ' মই কৰিলোঁ যে মাহঁতে আহি আছে আৰু লগতে আলহী আহি আছে। তো মানে বস্তু খোৱা নিয়ম আছে হেনো, যিহেতু প্ৰেগনেঞ্চি টাইমত সেইবিলাক থাকে। তাৰ কাৰণে ভাবিছোঁ আপোনালোকক অলপ দেখাওঁ বুলি। ইমানখিনি নহয় বাৰু, এনে থুলমূলকৈ যিমানখিনি পাৰোঁ দেখাম আপোনালোকক, যাতে পিছলৈ থাকি যায়। তাৰ কাৰণে ভাবিছোঁ আপোনালোককো দেখাওঁ বুলি। আৰু প্লিজ ভিডিঅ'টি যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিমানখিনি পাৰোঁ দেখাম বাৰু, যিহেতু মানুহ আহিলে ঘৰত অসুবিধা হয় ভিডিঅ' কৰি থাকিবলৈ, ভালো নালাগে আৰু মানুহৰ আগত। তো যিমানখিনি পাৰোঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ। এতিয়া কাম বন কৰি আজৰি, এতিয়া এনে আছোঁ, ভাত চাত খাই ল'লোঁ ৰাতিপুৱাৰ সাজটো। আৰু আপোনালোকৰ খবৰ কেনে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টি দিওঁতে হয়তো অলপ দেৰি হ'ব পাৰে, যিহেতু গাও ভাল নালাগে, এইকেইদিন আলচি লাগি থাকে। তাৰ কাৰণে অলপ দেৰি হ'ব পাৰে। তেনেহ'লে চাই থাকিব শেষলৈকে। যিহেতু সময় পাৰ হৈছে বাৰু যিখিনি কৰিব লাগে। তো শ্ৰাদ্ধ যাওঁতে বহুত দেৰি হ'ল। সেইফালে আমাৰ আলহী আহিও পূৰা মোবাইল চাই গোটেইখিনি খানাত ব্যস্ত, চাহ খাই আছে এতিয়া। ইফালে আছে আমাৰ মাহঁতে, মানে বুঢ়ী পাৰ্টি কিবা লেকচাৰ মাৰিছে, সিহঁতেহে জানে আৰু কি ধুনীয়াকৈ কথা পাতি আছে। আমাৰ এতিয়া ইটো ইফাল কৰোঁতে ভাত ৰেডি। ইফালে নেম্বু জ্বলা ৰেডি, তাৰপিছত কাবলি বুটৰ চাটনি, ইফালে আছে ব্ৰইলাৰ মাংস আৰু আলু, তাৰপিছত আছে লগতে সিফালে ভাগ কৰি থোৱা হাঁহৰ মাংস, আৰু লগতে আছে ইফালে মুৰ্গী মাংস, আৰু লগতে গাহৰি আছিলে বাৰু। তো আমি খালী মুখে খালোঁ গাহৰিখিনি, আৰু লগতে পাপৰ দাইল এইখিনি নাই আৰু তাৰ পৰা। ইফালে আমাৰ সৰু পাৰ্টি এতিয়া ভাত দিয়া হৈছে। যিহেতু সৰু পাৰ্টিক আগত ভাত নিদিলে বদমাছ কৰাই বেছি হয়, তাৰ কাৰণে সৰু পাৰ্টিক ভাত দি চিজিল হোৱাটোৱে ভাল। তাৰ কাৰণে ভাত দিলে গোটেইখিনি খাই আছে এতিয়া ধুনীয়াকৈ। এনেকৈয়ে থুলমূলকৈ দেখালোঁ আপোনালোকক, যিমানখিনি পাৰোঁ। চাই থাকবচোন ভিডিঅ'টো শেষলৈকে। আৰু সৰু মনুৰ হ'ল কিবা এতিয়া ভাত খোৱাত কৰিছে কেবাই। এতিয়া আমি বহিছোঁ সকলোৱে। আমাৰ এয়া আৰু মই একেলগে খাব লাগে হেনো, তাৰ কাৰণে একেলগে খোৱা হ'ল। আমি ঘৰৰ কেইটা আগত খোৱা নিচিনা হ'ল। আলহীও খালে আৰু আধা আছে বাদ বাকী খাবলৈ, যিটো খাবলৈ পায় ন, তাৰ কাৰণে খাই দিলোঁ আমিও। বাকী যি নহওক কিন্তু মোৰ বহুত ভাল লাগে ঘৰৰ লগতে সকলোৱে একেলগে এসাঁজ খাবলৈ পালে, সদায় হওক যেনেকুৱা হওক, তথাপি একেলগে বহি সকলোৱে এসাঁজ খোৱাটো বহুত মনত শান্তি লাগে, ভাল লাগে এনেকৈয়ে। ভাত খোৱা হ'ল, এতিয়া তামোলত বহিছে চবে চোতালত, কি ধুনীয়াকৈ ঠাণ্ডাকৈ এতিয়া তামোল খাব। ভাত খোৱাৰ পিছত এনেও তামোল খাব পালেহে ভাল লাগে। মাহঁতে এতিয়াহে খাই আছে। ইফালে দুটাই ধুনীয়াকৈ কথা পাতি লেকচাৰ মাৰি ইফালে তামোল খাই আছে, আৰু ইফালে কাকাহঁতে মানে ৰুম এক্সট্ৰাকৈ ধুনীয়াকৈ খাই আছে। আধা আলহী গ'ল, এতিয়া আমি বৌহঁতৰ লগত, মাহঁতে আছে। এতিয়া এনেই কথা পাতি আছোঁ বহি ধুনীয়াকৈ, চবৰে খোৱা লোৱা হৈ গ'ল। এতিয়া এনেই লেকচাৰ মাৰি আছোঁ চবে। মহিলা পাৰ্টিৰ ভিতৰত, পুৰুষ পাৰ্টি বাহিৰত কৰি চবেই লেকচাৰ মাৰি আছে। সৰু সুৰা মুহূৰ্তবোৰ থাকি যাব, আপোনালোককো দেখাব পাৰিছোঁ, তাৰ কাৰণে বহুত ভাল লাগে মনটো।
আপোনালোকে বা কেনে পায় নাজানো, ভাল লাগিলেও জনাব আৰু বেয়া লাগিলেও জনাব। হেল্ল', তো যোৱাকালি ভিডিঅ' কৰা নহ'ল আৰু বহুত ৰাতিও হ'ল আৰু মানুহ থাকিলে ভিডিঅ' কৰি থাকিবলৈ অসুবিধা হয়, যিহেতু নাচালেও নহয়, কামখিনি ইমানখিনি কৰিব নোৱাৰিলেও তথাপি ইফাল ইফাল কৰোঁতে টাইমখিনি যায়। তো তাৰ কাৰণে ইমানখিনি ভিডিঅ' কৰা নহ'ল, যিখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ। তাৰ লগতে মই আৰু আজি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ, মানে আৰু বেলেগে অহা কথা আছে, তাৰ কাৰণে আজিও ভাবিছোঁ একেলগে গোটেইখিনিকে দেখাই দি দিম বুলি, যিহেতু কালি এক পাৰ্টি গ'ল মাহঁতৰ লগত আৰু এক পাৰ্টি আছে, তাৰ কাৰণে ভাবিছোঁ একেলগে গোটেইকৈ দেখাই দিম, মানে অলপকৈ থুলমূলকৈ যাতে, সেইকাৰণে ভিডিঅ'টি বনোৱা হ'ল। লগতে আপোনালোককো দেখালোঁ যাতে পিছলৈ থাকি যায় ভিডিঅ'টি, পিছত মন গ'লে চাব পৰাকৈ, তাৰ কাৰণে ভাবিছোঁ আপোনালোককো দেখাওঁ বুলি। যিমানখিনি পাৰোঁ এনেই অলপকৈ হ'লেও দেখাব চেষ্টা কৰিছোঁ আপোনালোকক। আৰু যদি ভিডিঅ'টি চাই ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এতিয়া 12টা বাজিলে, ভাত চাত খাই উঠিলোঁ। কালি ৰাতি ভাগৰো লাগিলে ভিডিঅ' কৰিবলৈ, তাৰ কাৰণে এনেকৈ থাকিলোঁ। তো আৰু আজি আপোনালোকক অলপকৈ দেখাম, গোটেইখিনি মিলি এনে অলপকৈ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে। ইফালে আমাৰ আলহী আহিও চবৰ খোৱা বস্তু ওলাইছোঁ, আলহী অনা বস্তু সকলোবোৰ পিঠা পনা খোৱাহে কথা, জল্দি জল্দি খাওঁ। এতিয়া ডাইৰেক্ট আহি পালে, আহি পোৱাৰ পিছত ভিডিঅ' কৰা নহ'ল আৰু। ইয়াত চাহ খাবলৈ বহিছে আমাৰ আলহীখিনিয়ে। ইফালে আমাৰ খুৱাবলৈ অহা কি ধুনীয়াকৈ ভাল ভাল বস্তু লৈ খুৱাব আহিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ। তাৰ বাহিৰেনো কি দিম, তো বহুত ভাল লাগে, আহিছে দেখা দিছে। এতিয়া আমি চবেই ধুনীয়াকৈ গাহৰি চাটনি ওলাই লৈছোঁ, খালী মুখে খাবলৈ টেষ্টি বনোৱা। কোনে কোনে ভাল পোৱা জনাবচোন, মই কিন্তু বহুত ভাল পাওঁ খালী মুখে এনেকৈ টেষ্টি বনালে গাহৰি মাংস খাব। এতিয়া আমি খাম ধুনীয়াকৈ, ইমানখিনি দেখা নাথাকিলেও আৰু। এতিয়া আমি ডাইৰেক্ট বহিছোঁ ভাতৰ পাতত। আমাৰ আইটেম আছে আজি মুৰ্গী মাংস আৰু আছে মাছ, লগতে গাহৰি, পাপৰ, দাইল, মেষ্টা টেঙা আৰু মাছ, এনেকৈ আজিৰ সাজটো। তো এতিয়া আমি সকলোৱে মাজত ওলাই একেলগে খাই আছোঁ। বহুতে আনিছে সকলোবোৰ বস্তু। ভিডিঅ'টি ইমানখিনি দীঘলীয়া নকৰোঁ, যিহেতু এনে শ্বৰ্টকৈ দেখাম বুলি কৈছোঁ আপোনালোকক, যাতে সৰু সুৰা মুহূৰ্তবোৰ থাকি যায়, ভাল লাগে। তো প্লিজ ভিডিঅ'টি যদি চাই ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা লাগিছে জনাব। ভাল লাগিলেও জনাব আৰু বেয়া লাগিলেও জনাব। মই বেয়া লাগিছে ভাল বুলি জনাব বুলি কোৱা নাই, তাৰ কাৰণে বেয়া লাগিলেও জনাব, ভাল লাগিলেও জনাব। তেনেহ'লে বাই বাই।